এজন মুছলমান ব্যক্তিৰ মৃত্যু হোৱাৰ পাছত তেখেতক কেনেকুৱা গোচল দিব লাগে আৰু কাফন পিন্ধুৱাব লাগে মৃত ব্যক্তিক গোচল দিলে আৰু কাফন পিন্ধুৱালে কি উপকাৰ হয় কেনেকৈ তেখেতক গোচল দিব লাগে গোচল দিয়াৰ সম্পূৰ্ণ নিয়ম কি জানিবলৈ চাওক আজিৰ এই প্ৰতিবেদন লগতে ভিডিঅটো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে বিশিষ্ট সমাজসেৱক লিখক মৌলানা আহমদ হুছেইন কাছিমিয়ে লিখা জীৱনৰ অন্তিম যাত্ৰা নামৰ কিতাপখনৰ সম্পূৰ্ণ সহায় লৈ প্ৰস্তুত কৰা হৈছে আজিৰ এই ভিডিঅটো তেন্তে আহক আৰম্ভ কৰো ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিল যে যিগৰাকী ব্যক্তিয়ে কোনোবা মৃত ব্যক্তিক গোচল কৰাব সি নিজৰ গুনাহৰ পৰা এনেকুৱা পবিত্ৰ হ'ব যেন সি নিজৰ মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে আৰু যিগৰাকী ব্যক্তিয়ে মৃত ব্যক্তিক কাফন পিন্ধাব আল্লাহ তাআলাই তেখেতক জান্নাতৰ পোছাক পিন্ধাব মৃত ব্যক্তিক গোচল দিয়াৰ সম্পূৰ্ণ নিয়ম প্ৰথমে যিখন হাতৰ ওপৰত গোচল দিয়া হ'ব তাক 3 বাৰ 5 বাৰ অথবা 7 বাৰ লোবানৰ ধোৱা দি দিব আৰু মৃত ব্যক্তিজনক এনেকৈ হাতৰ ওপৰত শুৱাই দিব যাতে কিবলা তেওঁৰ সোঁফালে থাকে কিন্তু যদি কিবা অসুবিধা হয় অথবা কোনো সমস্যাৰ সন্মুখীন হয় তেন্তে যিফালে সম্ভৱ সেইফালে শুৱাই দিব তাৰ পিছত ব্যক্তিগৰাকী পিন্ধি থকা শৰীৰৰ কাপোৰখিনি শৰীৰৰ ওপৰত এখন কাপোৰ ৰাখি ভিতৰে ভিতৰে খুলি দিব ওপৰত ৰখাই কাপোৰখন ডাঠ আৰু বেছি দীঘল নহলে অন্তত নাভিৰ পৰা পিণ্ডনি পৰ্যন্ত হ'বই লাগিব যাতে তিতি যোৱাৰ পিছত তলৰ পৰা শৰীৰৰ কোনো অংগ দৃষ্টিগোচৰ নহয় গোচলৰ কাম আৰম্ভ কৰাৰ আগত বাও হাতত কাপোৰ মেৰিয়াই মাটিৰ তিতিটা অথবা 5টা ঢেলাপ জৰিয়তে ইস্তিনজা কৰাই ল'ব তাৰ পিছত পানীৰ দ্বাৰা পাক কৰি ল'ব তাৰ পিছত কুল্লি আৰু নাকত পানী নিদিয়াকৈ উজু কৰাই ল'ব বৰঞ্চ তুলাৰ টুকুৰাক তিতাই ওঠ দাঁত আৰু দাঁতৰ আলুৰ ওপৰত ঘহি তুলাখিনি পেলাই দিব আৰু তেনেকৈ 3 বাৰ কৰিব তাৰ পিছত ঠিক তেনেকৈ নাকৰ বিন্ধা দুটাক তুলাৰ টুকুৰাৰে পৰিষ্কাৰ কৰি ল'ব কিন্তু যদি ফৰজ গোচল থকা অৱস্থাত মৃত্যু হয় অথবা মাহেকীয়া হাইজ নিফাসৰ অৱস্থাত কোনো মহিলাই মৃত্যুবৰণ কৰে তেন্তে মুখ আৰু নাকত পানী দিয়া জৰুৰী পানী ঢালি দিয়াৰ পিছত কাপোৰেৰে পানীখিনি টুকি ল'ব তাৰ পিছত নাক কাণ আৰু মুখৰ ভিতৰত তুলা ৰাখি দিব যাতে ওজু আৰু গোচল কৰাৰ সময়ত পানী ভিতৰলৈ যাব নোৱাৰে পিছত মুখমণ্ডল ধুই দিব আৰু দুইখন হাতৰ কিলা কুটিলৈকে ধুই দিব তাৰ পিছত মূৰ মুছেহ কৰি দিব আৰু 3 বাৰ দুইখন ভৰি ধুই দিব ওজু শেষ হোৱাৰ পিছত মূৰ আৰু যদি মৃত ব্যক্তিজন পুৰুষ হয় আৰু দাড়ি থাকে তেন্তে সাবুনেৰে দাড়িখিনিকো ভালকৈ পৰিষ্কাৰ কৰি দিব পিছত মানুহজনক বাওফালে কাটি কৰি খুৱাই দি বগৰীৰ পাতেৰে কুহুমীয়া গৰম কৰি ৰখা পানী মৃত ব্যক্তিজনৰ শৰীৰৰ সোঁফালে 3 বাৰ মূৰৰ পৰা ভৰিলৈকে এনেকৈ ঢালি দিব যাতে একেবাৰে তললৈ বাওফাললৈকে পৌঁছি যায় গোচল দিয়াৰ সময়ত উচ্চাৰণ গুব বানাকা ইয়া বাহমান কথাষাৰ পাঠ কৰি থাকিব পিছত মানুহজনক আকৌ সোঁফালে কাটি কৰি খুৱাই দি প্ৰথমে যেনেকৈ মূৰৰ পৰা ভৰিলৈকে পানী ঢালি দিয়া হৈছিল ঠিক তেনেকৈ 3 বাৰ ইমানখিনি পানী ঢালি দিব যাতে ওপৰৰ পৰা গৈ সোঁফাললৈকে পৌঁছি যায় তাৰ পিছত মৃত ব্যক্তিগৰাকীক নিজৰ শৰীৰত আগুৱাই বহি থকাৰ নিচিনা কৰি ল'ব আৰু পেটটো ওপৰৰ পৰা তললৈ লাহে লাহে মুহাৰি দিব যদি কিবা বস্তু ওলাই যায় তেন্তে সেইখিনি কাপোৰেৰে মুহাৰি পানীৰে পৰিষ্কাৰ কৰি ল'ব ওজু আৰু গোচল দ্বিতীয়বাৰ দিয়াৰ কোনো প্ৰয়োজন নহব কাৰণ উক্ত অপবিত্ৰ বস্তুখিনি ওলাই অহাত ওজু তথা গোচলত একো প্ৰভাৱ নপৰে তাৰ পিছত মৃত ব্যক্তিজনক বাওফালে খুৱাই সোঁফালে কবুল মিহলি থকা পানী মূৰৰ পৰা ভৰি লৈ 3 বাৰ ভালকৈ ঢালি দিব যাতে তলৰ বাওফালে ভালকৈ তিতি যায় তাৰ পিছত আকৌ হাতত দ্বিতীয়খন কাপোৰ বান্ধি গোটেই শৰীৰৰ কাপোৰেৰে শুকুৱাই লুডিখন খলাই দিব তাৰ পিছত মসনুন তৰিকা হিচাপে কাফনখিনি তৈয়াৰ কৰি লাহেকৈ ব্যক্তিজনক গোচলৰ হাতৰ পৰা উঠাই কাফনৰ ওপৰত শুৱাই দিব পিছত নাক কাণ তথা মুখৰ পৰা তুলাখিনি আঁতৰাই দিব নিউজ ডেস্ক ৰিপোৰ্ট এনি ফাৰ্ষ্ট